হেল্ল' গাইজ, কি খবৰ? মই ৰাণী পলং মনো। আজি আকৌ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া মূৰ চুৰ ধুই অলপ আজৰি হৈ আছোঁ। আজি গাটো ঠিক নাই, গতিকে স্কুললৈ যোৱা নহ'ল, ল'ৰাক স্কুললৈ নিব পৰা নহ'ল আজি। আৰু মানুহজনকো নিবলৈ কৈছিলোঁ, আকৌ ঘৰৰ কামত লাগি আছে, গতিকে যাব নোৱাৰা হ'ল। সেইটো কাৰণে আজি ঘৰতে আছোঁ। আজি অলপ ফ্ৰী টাইম, আজি অকণমান জিৰণি ল'ম। আৰু আজি আপোনালোকৰ মাজলৈ মই ভিডিঅ' এটি লৈ আহিছোঁ, বাল্য বিবাহ। আপোনালোকে নিশ্চয় গম পায় কি হয়, কিমান ডাঙৰ এটা কথা। বাল্য বিবাহ শব্দটো কিমান ডাঙৰ এটা সমস্যা হৈ পৰিছে আপোনালোকে হয়তো জানেই। আজিকালিৰ যুগত চলিছে বাল্য বিবাহ, খুব বহু ঠাইত চলিছে। আৰু এনেধৰণৰ যাতে চলিব নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছেপ্টেম্বৰ মাহত ঘোষণা কৰিছিল অবৈধ সম্পৰ্কৰ বিষয়টোক লৈ। আৰু যিটো ঘোষণা কৰিছিল, যোৱাকালি উৰে ৰাতি আৰক্ষীয়ে অভিযান চলালে তাৰ ওপৰত। আৰু বহুতো তেনেকৈ অবৈধ সম্পৰ্কত থকা স্বামীসকলক ধৰা হ'ল। এটা ভাল খবৰ সঁচাকৈ। আপোনালোকে সকলোৱেতো গম পায় বাল্য বিবাহ মানে কি, আৰু বাল্য বিবাহ ভাল নে বেয়া নে আপোনালোকে নিশ্চয় জানে। আৰু এই জনা বুজাৰ পিছতো বহুত মানুহে ভুল কৰে। বাল্য বিবাহ পাতিব নালাগে, কৰিব নালাগে, কিন্তু বাল্য বিবাহ আগতে শুনি পোৱা গৈছিল। সৰুতে ল'ৰা ছোৱালীক বিয়া পাতি দিয়ে, বিয়াই নহয়, তেনেধৰণৰ ল'ৰা ছোৱালীক একো জনা বুজাও নহয়, শিক্ষিতও নহয়, তেনেকৈ শিক্ষাৰ ক্ষেত্ৰতো আগবঢ়া নহয় তেনেকৈ। আৰু অতি সোনকালে অবৈধ সম্পৰ্কত আবদ্ধ হৈ পৰে সিহঁত ল'ৰা ছোৱালীবিলাকে, আৰু উঠি আহেহে আৰু তেনেকৈ বিয়াত আবদ্ধ হয় আৰু ল'ৰা ছোৱালী মাক হয় এটা সময়ত। এতিয়া এই অবৈধ সম্পৰ্কবোৰ এতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এইবিলাক ধৰিব লাগে। আৰু ছেপ্টেম্বৰ মাহৰ পৰা ঘোষণা কৰিলে, আৰু যোৱাকালি উৰে ৰাতি আৰক্ষীয়ে পূৰা তদন্ত চলাই অভিযান চলাই দিলে। আৰু বহুত তেনেকৈ অবৈধ সম্পৰ্কত থকা শ্ৰমিক গ্ৰেপ্তাৰ ধৰা হ'ল। য'তে ত'তে ধৰিছে, নগাঁৱত ধৰিছে, আকৌ গোলাঘাটৰ বামুণ গাঁৱত ধৰিছে, দক্ষিণ মাৰাত ধৰিছে, তেনেধৰণৰ বহুত ঠাইত ধৰিছে স্বামীসকলক। আৰু ধৰিব লাগে সিহঁতক, কাৰণ সিহঁতক যদি ধৰা নহয় তেতিয়া উঠি অহা প্ৰজন্মবোৰ কি হ'ব? উঠি অহা প্ৰজন্মবোৰেও তেনেকৈ বহুত ঠাইত তেনেকৈ অবৈধ সম্পৰ্কত আবদ্ধ হৈ পৰিব। আৰু এই বাল্য বিবাহ শব্দটো বহুত ঠাইত তেনেকৈ চলে। এতিয়া আমাৰ ইয়াত নচলিব পাৰে, বেলেগ ঠাইত নচলিব পাৰে, কিন্তু বহু ঠাইত অসমতেই চলি আহিছে। আৰু এইবোৰ যদি বন্ধ কৰা নহয়, তেতিয়া আগলৈ আৰু আগবাঢ়িব, বহুত ল'ৰা ছোৱালী ধ্বংস হৈ যাব। আৰু যি নেকি উঠি আহেহে, বাল্য জীৱনটো আহেহে, তেতিয়া সিহঁতি কি হয়, ল'ৰা ছোৱালী মাক হৈ পৰে বাল্য বিবাহ কৰোৱাই লৈ। গতিকে সেইবোৰ যাতে নহওক। আৰু সিহঁতৰো মা দেউতা আছে, সিহঁতৰ মা দেউতা যাতে জোৰ জবস্তি নকৰক, আৰু এনেকৈ সিহঁতে আবদ্ধ হৈ নপৰক। গতিকে সেয়াই মই বিচাৰোঁ। আৰু মাক দেউতাককো এটা কথা ক'ব বিচাৰিছোঁ যে কিবা যদি প্ৰব্লেম হয়, বহুত অসুবিধা হয়, পাৰ্চনেল ঘৰুৱা সমস্যা হয়, তেতিয়া আপোনালোকে ল'ৰা ছোৱালীবিলাকক বিয়াৰ ক্ষেত্ৰত আবদ্ধ নকৰাব, ধ্বংস নকৰাব। কাৰণ সিহঁতৰ উঠি অহা বয়স, খেলা ধূলা বয়স, ফূৰ্তি কৰা সময়, আৰু লগৰ ল'ৰা ছোৱালীৰ লগত এনজয় কৰা সময়কণত, আৰু পঢ়াৰ লাইফ, শিক্ষিত আজিকালি ল'ৰা ছোৱালী সমান হৈ পৰিছে। শিক্ষাই আজিকালি জীৱন হৈ পৰিছে, শিক্ষাৰ ক্ষেত্ৰত বহুত আগবঢ়া। আৰু শিক্ষা নহ'লে একোৱেই নহয় আজিকালি সংসাৰত, এই দুনিয়াত। আৰু শিক্ষাৰ জীৱন বুলি কৈছোঁৱে মই। শিক্ষা যদি হয় তেতিয়া বহুত কাম কৰিব পাৰি, আৰু ছোৱালী বুলিয়ে এৰি দিব নোৱাৰি। আজিকালি ল'ৰাতকৈ কিছু ক্ষেত্ৰত ছোৱালীহে আগবঢ়া হৈ পৰিছে। গতিকে মাক দেউতাকক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে কিছুমান জেগাত হয়তো বাল্য বিবাহ চলি আহিছে, সেইবোৰ যাতে বন্ধ কৰক। যদি মাক বাপেকে যদি বাল্য বিবাহ বন্ধ কৰায়, তেতিয়া ল'ৰা ছোৱালী কেতিয়াও বিয়াত আবদ্ধ হৈ নপৰে আৰু এনেকুৱা জালত ফচি নাযায়। গতিকে যিমানে অসুবিধা হওক, যিমানে যি সমস্যা হওক লাগিলে, বেলেগ ক্ষেত্ৰত তেনেকৈ সমাধান কৰক আপোনালোকে, কিন্তু বাল্য বিবাহ কেতিয়াও নকৰাব বুলি মই ভাবোঁ। আৰু আৰক্ষীয়েতো অভিযান চলাই আছে। আৰু এদিনতে বহুত স্বামীসকলক ধৰা হ'ল, 39জন 20জন তেনেকৈ ধৰা হৈছে। বহুত এটা ভাল খবৰ পাইছোঁ মই, আৰু সকলোৱে ভাল খবৰ পাইছে যে আৰক্ষীয়ে অতি সোনকালে তেনেকৈ অবৈধ সম্পৰ্কত থকা স্বামীসকলক ধৰিলে। আৰু তেনেকৈ যাতে আগবঢ়াই নিয়ক, ধৰক। আৰু এতিয়া যাতে বন্ধ কৰি নিদিয়ক। এইবিলাক যদি ধৰে তেতিয়া উঠি অহা প্ৰজন্মবোৰ সঁচাকৈ বন্ধ হৈ যাব। তেনেকৈ বাল্য বিবাহ শব্দটো নাইকিয়া হৈ পৰিব। আৰু এটা সময়ত নাইকিয়া হৈ পৰিছিলে, কিন্তু এতিয়া আকৌ বাল্য বিবাহ সঁচাকৈ কি হ'ব আৰু বাল্য বিবাহ যদি নাথাকে তেতিয়া সঁচাকৈ ল'ৰা ছোৱালীবিলাকৰ এটা ভাল জীৱন হৈ পৰিব। কিন্তু আজিকালি ক'ৰবাত নহয় ক'ৰবাত
এতিয়া ফুৰিবলৈ যাওঁ তেতিয়া বহুত সৰু সৰু ল'ৰা ছোৱালীক দেখোঁ, ছোৱালী কিছুমানক প্ৰায় দেখোঁ যে কেঁচুৱা লৈ থাকে, 2-3টা লৈ থাকে কিছুমান, হয়তো বহুত বেয়া লাগে তেতিয়া, কাৰণ সিহঁতৰ মুখখন চাই গম পোৱা যায় যে সিহঁতি ইমান সৰু ছোৱালী, আৰু সৰু ছোৱালী হৈ পেলাই সিহঁতে একো বুজি নাপায়। আকৌ সিহঁতে বুজি নাপায়, আকৌ তাইৰ ভাগৰ ল'ৰা ছোৱালী 2-3টা দেখি সঁচাকৈ বেয়া লাগে। কোচত এটা চাবনে, এইফালে কাষত চাবনে, মানে ল'ৰা ছোৱালীবিলাকক দেখিও বেয়া লাগে, আৰু তাইক বিশেষকৈ দেখিও বেয়া লাগে, আৰু স্বামীৰ ওপৰত খং উঠে, স্বামী কোননো সেইজন। সেইটো কাৰণে মই ভাবোঁ এই অবৈধ সম্পৰ্কবোৰ নাইকিয়া হওক, আৰু আৰক্ষীও তদন্ত চলাইছে আৰু ধৰিছেও। বহুত এটা সুখবৰ অসমবাসী ৰাইজৰ কাৰণে, আৰু মুখ্যমন্ত্ৰীকো বহুত জ্ঞাপন কৰিছোঁ, অভিনন্দন, কাৰণ তেওঁ যে এনেকৈ পথ এটা বাছি ল'লে, এনেকৈ ঘোষণা কৰিলে, এটা ভাল খবৰ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক সঁচাকৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু বিশেষ আৰু একো নকওঁ, বাল্য বিবাহ যাতে বন্ধ হওক এয়াই মই বিচাৰিছোঁ। আৰু আজিৰ ভিডিঅ'টোত মোৰ ইমানেই। আজিলৈ আহোঁ, পুনৰ অন্য এটি ভিডিঅ'ত লগ পাম আপোনালোকক। বাই বাই।